दिनैनिफ्राय जोङो बिटिआर सरकार जानायनिफ्राय जोंनि सुमापारा सान भिलेज फेडारेसना गुस्लायनो हमबाय। जों दिनै आबसुआवनो थागोन आरो आबसुनोनो जों भट होगोन आरो जों इयुननि थाखाय गावनि गथ' गथायनि थाखाय आरो गुबुन बिभिन्नआव थानाय दुखु सुखुनि थाखाय जों दिनै गावखौनो सानबाय जाहाथे जों जोंनि सान पिअ फेडारेसनखौ दिनैनिफ्राय जोङो बे आबसुनोनो होगोन होननानै जों दिनै बे आफादखौ एसेयावनो फोजोबनाय जाबाय। पर्वतजरा डिस्ट्रिक्ट बिपिएफ এটা বৰ ভাল দিক। पर्वतजरार পৰা আজি 2000 জন UPPL তথা অন্যান্য পলিটিক্যাল পার্টির পৰা আহি पर्वतজরা বিপিএফ যোগদান কৰিছে। গতিকে আগন্তুক দিনত এখেতসকলক লৈ আমি আমাৰ বিৰোধী সকলক জবৰদস্ত বিনষ্ট কৰাত অতিকৈ সহায় হ'ব আৰু আমি पर्वतজৰাৰ পৰা এইবাৰ বিপিএফ জয়যুক্ত কৰি আহিবৰ কাৰণে আমি সক্ষম হ'ম। पर्वतজৰাত ইতিমধ্যে 15 বছৰে এপসু আৰু এখেতসকলৰ সাপোর্টত অন্যান্য দলীয়বিলাক জিকি আহি पर्वतজৰাত যি লুণ্ঠন ৰাজ কৰি আহিছে, पर्वतজৰাৰ ৰাইজ আজি অতিষ্ঠ হৈ গৈছে এখেতসকলৰ বিৰুদ্ধে আৰু আগন্তুক দিনত 5 বছৰত বিপিএফৰ হৈ অঞ্চলটোৰ উন্নয়নৰ কাৰণে আগুৱাই আহিছে আৰু তাত ফলস্বৰূপ আজি 2000তকৈ অধিক 2000 জন UPPL তথা এপসু সাপোর্টার তথা অন্যান্য দল সংগঠনৰ পৰা আহি पर्वतজৰাৰ বিপিএফক জয়যুক্ত কৰাবৰ মনোবাঞ্ছাৰে ইয়াতে যোগদান দিছে। কি আহিম বিপিএফ কি আহিম ৰাইজ 15 বছৰ এপসু আৰু UPPLৰ নেতৃত্বত আজিৰ দিনত UPPL তাৰ আগৰ সময়বিলাকত এখেতসকলে বেলেগ বেলেগ নাম লৈ আহিছিলে, এবাৰ ডাবল পি এবাৰ পিচিডিয়া, ঠিক তেনেকৈ ইউডিএফক এখেতসকলে সমৰ্থন জনাই পেলাই এখেতসকলে पर्वतজৰা লুণ্ঠন ৰাজ চলাই আহিছে 15 বছৰত। এইবাৰ এই লুণ্ঠন ৰাজৰ এপসু আৰু UPPLৰ আজিৰ দিনৰ UPPLৰ এই লুণ্ঠন ৰাজ पर्वतজৰাৰ ৰাইজবিলাকে উঘালি পেলাব বুলি এখেতসকলে মনোবাঞ্ছা স্থিৰ কৰিছে। আগন্তুক দিনত মোৰ নেতৃত্বত पर्वतজৰাৰ পৰা আমি বিপিএফ জিকি আহিম। বিপিএফ হিচাপে আমি জিকিম, আমি 27টা আমি একদম খাটাম। আজিৰ দিনত আমি জিকিম। আমার সহযোগী দলবিলাক আছে এখেতসকলক লৈ পেলাই আমি 30টাতকৈ অধিক সংখ্যাৰে আমি জবৰদস্ত বিটিসি সরকার চলাম। ঠিক আছে গতিকে पर्वतজৰাত বিপিএফৰ লগত কাৰো প্ৰতিদ্বন্দ্বী নহয়, একদম স্পষ্ট কথা আর কি। पर्वतজৰা 1 নম্বৰ সমষ্টি, 1 নম্বৰৰ পৰা বিপিএফৰ জয়যাত্ৰা আৰম্ভ হ'ব।